বিয়ানাম উৰুলিৰে মুখৰিত শিৱসাগৰৰ এটা বান সাহায্য শিবিৰ। শুকাতপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বান সাহায্য শিবিৰ মুখৰিত হৈ পৰিল আয়তীসকলৰ বিয়ানামেৰে। বানে প্লাবিত কৰি ৰখা শুকানপুখুৰীৰ দীপজ্যোতি চেতিয়া, পল্লৱী বুঢ়াগোহাঁইৰ পৰিয়াল শুকানপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বান সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। এই বান সাহায্য শিবিৰতে পুষ্পিতা হ'ল পল্লৱী বুঢ়াগোহাঁই আৰু দীপজ্যোতি বুঢ়াগোহাঁইৰ কন্যা নিকিতা চেতিয়া। পৰম্পৰা ৰক্ষা কৰি অনুষ্টুপীয়াকৈ হলেও বান শিবিৰতে পাতিছে তুলনি বিয়া। লগে ভাগে শিবিৰতে এসাঁজ ৰান্ধি আপ্যায়ন কৰিছে আত্মীয় স্বজন ৰাইজক। মানে আমাৰ এনেকুৱা বানপানীয়ে আমাৰ এতিয়া এনেকুৱা পৰিলে 10-12 দিন ধৰি আজি আমি ইয়াত থাকিবহি লগা হৈছে। মানে শিবিৰত স্কুল দিচাং শুকানপুখুৰী স্কুলৰ শিবিৰত থাকিবহি লগা হৈছে। মানে এনেকুৱা পৰ্যায়ত তেনেকুৱাতে আমাৰ ছোৱালীও শান্তি বিয়া হ'ল যদিও এতিয়া মানে এনেকুৱা পৰ্যায় হৈ আছে, ঘৰ দুৱাৰ বানে উটুৱাই নিলে তেতিয়া থাকিবৰ কাৰণে কোনো মানে ব্যৱস্থা নাইকিয়া হৈছে। এতিয়া ছোৱালীৰ নিয়ম নীতি কৰাৰ পিছতো মানে এনেকুৱা পৰ্যায় হৈছে, এতিয়া আমি বেলেগত বা শিবিৰতে হ'লেও ৰখাব লাগিব, এনেকুৱা পৰ্যায় হৈ আছে। এনেকুৱা মানে এতিয়া যোনখিনি 4দিনীয়া নীতি নিয়ম, সেই নীতি নিয়মখিনি আমি মানে কৰিবলৈ আগবাঢ়িছোঁ। আগবঢ়াৰ ক্ষেত্ৰতো মানে বাইদেউ স্কুলৰ ষ্টাফ, দিচাং শুকানপুখুৰী স্কুলৰ ষ্টাফ আৰু তাৰমানে ওচৰৰ ৰাইজ লগ লাগি মানে এনেকৈ সহায় কৰিছে। সমীৰণ দাহঁতেও সহায় কৰিছে। তাৰপিছত মানে গোট কমিটি সকলোৱে তেওঁলোকে সহায় সহযোগিতাতে আজি আমি ইমানখিনি কৰিব পৰা সক্ষমতা হৈছে। মানে এনেকুৱা পৰ্যায় মানে ঘৰ দুৱাৰটো এতিয়াও আমাৰ অসম্ভৱ হৈ আছে, মানে যে সোমাব গোটেই ঘৰ দুৱাৰ ভাঙি যেতিয়া শেষ কৰি নোৱাৰ পিছত মানে কি কৰিম কি নকৰিম তেনেকুৱা পৰ্যায় হৈ গৈছে। সকলো নিউজ চেনেলৰ জৰিয়তে মই মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাইছোঁ যাতে আমাক অকণমান সহায় সহযোগিতাও পিছত আগবঢ়ায়। নহ'লে আমাৰ মানে এনেকুৱা হৈছে, এতিয়া ঘৰ বনাবলৈও চিন্তা আগতে হৈ গৈছে। মানে এনেকুৱা পৰ্যায় হৈ সকলো সা সম্পত্তিও এনেকুৱাবিলাক উটুৱাই নিলে। সেইবাবে মই তেওঁলোককো অনুৰোধ জনাইছোঁ। শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট, ট্ৰেণ্ড 29।